হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকক। আৰু আমি এতিয়া ৰেডি হৈ আছোঁ ৰাখী পিন্ধিবলৈ। প্ৰথমতে ৰুক ধুনীয়াকৈ গা পা ধুৱাই দি লৈ তাক এতিয়া ড্ৰেছ জিম কৰাই আৰু ৰুহক ড্ৰেছ পিন্ধোৱা। আৰু যদি আপুনি যুদ্ধত যোৱা ছেম যেন লাগে মোৰ। এনেকুৱা দুষ্টামি কৰে ড্ৰেছযোৰ পিন্ধাওঁতে। কি যে বকিব লাগে মই, একদম চুলি একদম ডাল হৈ যায়। আৰু সদায় ৰাতিপুৱা গধূলি ৰাতিপুৱা নাই সদায়। আৰু যে পেম্পাৰ্ছটো পিন্ধাব বা যি পিন্ধাওঁ তাক এইবিলাক পিন্ধোঁতে প্ৰায় ফাটি যায়। এনেকৈ জোৰে দিব লাগে যে বহুত প্ৰায় আমাৰ পেম্পাৰ্ছবিলাক সেনেকৈ নষ্ট হয়। কিয় জানো ইমান উৎপতীয়া হ'ল নে সকলোৰে ল'ৰাবিলাক এনেকুৱা উৎপতীয়া হয় নাজানো। অদ্ভুত বুলি মই কৈছোঁ, এনেকুৱা উৎপাত হয়। আৰু বহুত এক্টিভ হয়, টোপনিটো নামাৰে, দিনটো ৰাতিও টোপনি ভালদৰে নাহে তাৰ। আৰু কেনেকুৱা যে কৰি থাকে, মোৰ কেতিয়াবা হাঁহি উঠে, কেতিয়াবা খং উঠে। তো যি কি নহওক আমি এতিয়া ৰেডি হ'লোঁ ৰাখী পিন্ধিবলৈ। দেউতাকো আহিব আজি সোনকালে। আৰু তো সি এতিয়া ধুনীয়াকৈ সাজি কাচি লৈ নাচি আছে। চাওকচোন কেনেকুৱা আছে উৎপাত তাৰ। তো আপোনালোকৰো সন্তানবিলাক এনেকুৱা নে? মোৰ যে ছোৱালীজনী এনেকুৱা নাছিলে, তাইক ইমান ধুনীয়াকৈ আমি ডাঙৰ অডিশ্যন হয়, একো প্ৰব্লেম পোৱা নাই। কিন্তু ই নহয় একেবাৰে আৰু নাই আৰু ভাষা নাই কোৱাৰ, ইমান উৎপাত। তো এতিয়া মই ৰাখী থালিখন ৰেডি কৰিলোঁ। আৰু মই ইয়াতে আপুনি চালে চাগে চাকি আৰু ধূপ দিয়া নাই, কাৰণ সেইটো কাৰণেই দিয়া নাই। এনেকুৱা উৎপাত, যদি চাকিটো কিবা কাৰণত লাৰি দিয়ে তো পুৰিব, প্লাছ বেয়া লাগিব ন, কিবা জুই কিবা অলপ পুৰা ধলা হয়। তো সেইটো হোৱাতকৈ বোলো কিবা বিপদ হোৱাতকৈ মই এইবিলাক চাকি ধূপ নিদিওঁৱে। তো এনেকৈ ৰেডি কৰি এতিয়া বহিলোঁ। দেউতাকো আহি ধুলে, গা পা ধুলে, কৰি পেলাই মই থালিখন তাহাঁতৰ ওচৰত লৈ গৈছোঁ। হয়, চাকি নিদিয়াকৈ অলপমান ইনকমপ্লিট যেন লাগিছিলে, কিন্তু উপায় নাই, কেনেকুৱা উৎপাত নহয় তাৰ। কিন্তু মই পিছত ৰং হ'লোঁ, সি কিন্তু একো উৎপাত নকৰিলে ৰাখী পিন্ধোৱাৰ সময়ত, ভালকৈ বহি থাকিলে। তো যি কি নহওক, তো জানুৱাৰী তাৰ নিয়মখিনি বঢ়িয়াকৈ কৰি ফুট ধুনীয়াকৈ তাই দিছে। তাই বহুত ছিনচিয়াৰ হয়। আমাৰ ছোৱালী মানুহবিলাক সদায় ছিনচিয়াৰে হয় জেনেৰেলি। ধুনীয়াকৈ সিও কিন্তু বঢ়িয়াকৈ আছে। মোৰ পিছত ভালে লাগিলে বাৰু, সি ধুনীয়াকৈ আছে এতিয়া সি। আৰু চাওকচোন কি ধুনীয়াকৈ আছে সি, একেবাৰে শান্ত হৈ আছে আজি একেবাৰে। তাৰপিছত এতিয়া জানুৱাৰী মিঠাই চাওকচোন, 3বিধ মিঠাই দিছে আনি দেউতাকে। আৰু ৰাখীও 3টা আনিছে। তাৰমানে কি, জানুৰ যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ, তেতিয়া মই জানুক সোধোঁ আৰু যে কি লাগিব তোমাৰ, ভাইটি লাগিব নে ভণ্টি লাগিব? তাই সদায় কয় ভাইটি লাগিব। আৰু কিয় লাগে ভাইটি? মই যে ভণ্টি যদি ভণ্টিওতো হ'ব পাৰে। তেতিয়া তাই কয় যে মোক অকল ৰাখী পিন্ধাবৰ সেইকাৰণে মোক ভাইটি লাগে। মই ৰাখী চেলিব্ৰেশ্যন কৰিম। আৰু যি কি নহওক, থেংক গড যে ভগৱানে তাইৰ মনৰ আশাটো পূৰ্ণ হৈছে। তাই এতিয়া ৰাখী পিন্ধাব পাৰিছে। সেইটো কাৰণে 3ডাল ৰাখী দিছে আনি। তাই পিন্ধক আৰু তাই ফূৰ্তি পাওক, সেনেকৈ কৰিয়ে। তো সেনেকৈ ৰাখী পিন্ধাই আছে। আৰু সিও ধুনীয়াকৈ আছে আজি, একো ডিষ্টাৰ্ব নাই দিয়া। এতিয়া মিঠাই খুৱাব। সি একদম মিঠা বেয়া পায়, একদম মিঠা নাখায়। তথাপিতো আজি অকণমান খাইছে। মই ক'লোঁ আৰু এটা দে খুৱাই যদি সি খাই চাওঁ, কিন্তু সি নাখালে। চাওকচোন মুখখন কেনেকৈ ঘূৰাই দিছে, নাখায়। সি একদম মিঠা নাখায়। কিন্তু সি ক'ত জলকীয়া খাব, পিঁয়াজ খাব, এইবিলাক খাব। কিন্তু সি আৰু আমি এতিয়া বায়েকক গিফ্ট দিলে এটা চকলেট। বায়েকৰ চাগে মনত অকণমান দুখ লাগিছিলে, ইমান সৰু গিফ্ট। কিন্তু তাই কিন্তু সেনেকুৱা দেখুওৱা নাই, হাঁহি আছিল। চাওকচোন কি ধুনীয়াকৈ। তাৰপিছত তাইক আমি লাহেকৈ ক'লোঁ যে তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট আছে, তো সেইটো এতিয়া দিম, তুমি চকুটো অকণমান মুজি দিয়া। এতিয়া মই লৈ আহিলোঁ তাৰ কাৰণে। তাৰমানে মই ঘড়ী আনিছোঁ। তাই 3 বছৰমান ধৰি কৈ আছে তাইক স্মাৰ্ট ৱাটচ এটা লাগে। আমি দিয়া নাছিলোঁ, কাৰণ বহুত দাম হয়। তো সেইটো কাৰণে দিয়া নাছিলোঁ। আৰু বহুত সৰুও আছিলে তেতিয়া, তাই হেৰাই পেলাব ইমান দামী বস্তু। তো
তাইক এতিয়া দিলোঁ আমি স্মাৰ্ট ৱাচটো। খুবেই হেপী তাই, মুখখন মেলি আছে, জপাবই জনা নাই, ইমান মানে সুখী ফিল হৈছে তাই। তো ভাইকে এতিয়া চাৰ্জাৰ পাতো দি দিছে তাইক, মানে ভাবিছে ফোনটো যদি লৈছে চাৰ্জাৰটোও লওঁ। তো এনেকৈ আমি ৰাখি পালন কৰিলোঁ। তো খুবেই ভাল লাগিল। আৰু মই ভিডিঅ' বনাই আছোঁ, সেইটো কাৰণে মই নাই ভিডিঅ'বিলাকত, পিছত অকণমান মানে কৰিলোঁ চাগে। তেতিয়া ময়ো অকণমান আহিলোঁ ভিডিঅ'ত। তো মই কিবাকিবি মানে কৈ আছিলোঁ, চবকে ৰাখী বন্ধনৰ মই শুভেচ্ছা দিছোঁ, কিন্তু ইমান চিঞৰ বাখৰ হৈ আছিলে যে ইমান মানে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব বা কমেণ্ট কৰিব। আৰু সকলোৱে ভালে থাকক, মানুহৰ মানে সম্পৰ্কবিলাক সুন্দৰ হৈ থাকক, এয়াই আশা কৰিছোঁ আজি মই শুভ দিনটোত। তো মানে বাই বাই এভৰিৱান, সকলোৱে ভালে থাকক। তো আমাৰ ৰুহে কিবা কিবি কৈ আছে আৰু। তো আজিলৈ ইমানেই।